হেল্ল' এভৰিৱান অসমীয়া গৃহিণী দীপাৰ আন এটি ভ্লগলৈ সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু আজি আঁকি আছোঁ মই মেহেন্দি মই নাই অঁকাতেই মোৰ হাজবেণ্ডে আঁকি দি আছে এয়া দেখিছে নহয় মোৰ হাজবেণ্ডে আঁকি দি আছে কোন হাজবেণ্ডে বাৰু ষ্টাইল নকৰাৰ কাৰণে গালি দিয়ে সঁচাকৈ মই বহুত গালি খাওঁ কিহৰ কাৰণে কাৰণ মই ষ্টাইল নকৰোঁ সঁচাকৈ মই ৰাতিপুৱাই 4টা বজাত উঠি কিনে চব কাম কৰিব পাৰোঁ হাজবেণ্ডৰ কাৰণে টিফিন দিব পাৰোঁ ঘৰৰ চব কাম কৰিব পাৰোঁ কিন্তু নিজক সজোৱা কচোৱা এইবোৰ যে মোৰ দ্বাৰা একেবাৰে নহয় আৰু ইয়াৰ কাৰণে মই মোৰ হাজবেণ্ডৰ পৰা বহুত গালি খাওঁ আৰু সেয়ে আজি তেখেতে জবৰদস্তি মোক মেহেন্দি লগাই দি আছে আপোনালোকক বাৰু গালি দিয়ে নে নিদিয়ে হাজবেণ্ডবিলাকে ষ্টাইল নকৰাৰ কাৰণে মই কিন্তু গালি খাওঁ দে মোৰ হাজবেণ্ডৰ পৰা তেখেতে মোক বহুত গালি দিয়ে আৰু সেই কাৰণে আজি জবৰদস্তি তেখেতে মেহেন্দি লৈ আনিছে আৰু তাৰ পিছত মোক বহুৱাই ৰাখিছে যে আজি মই মেহেন্দি আঁকি দিমেই আৰু এয়া হৈ গ'ল মোৰ মেহেন্দি অঁকা দেখিছেনে ভাল লাগিছেনে লগা নাই ডিজাইনটো ক'বচোন আপোনালোকে আচলতে মইতো নাজানোৱে সঁচা কথা ক'ব গ'লে মই মেহেন্দি আঁকিব একেবাৰে নাজানো ষ্টাইল কৰাৰ বিষয়ে মোৰ নলেজ একেবাৰে কম মই মেকআপ কেনেকৈ কৰিব লাগে তাকেই নাজানো চুলিৰ ষ্টাইল দিব নাজানো গতিকে একেবাৰে নীল আৰু এইবিলাকত আৰু কপালে আছে না ভিডিঅ' হৈ আছে কিয় তোমাক ইউটিউবত দিম মই সেইকাৰণে চোৱা একবাৰ এইপিনে চোৱা একবাৰ এইপিনে চোৱা মেহেন্দি লগাই দিলে তাৰপিছত বাগিচাখনৰ কাম কৰিলে অলপমান আৰু এতিয়া আহিছে আকৌ পাকঘৰত আজি মোৰ ডিমাণ্ড আছিলে যেহেতুকে মোৰ হাতত মেহেন্দি লগোৱা আছে গতিকে ময়ো চান্স পাই কিনে ডান্স মাৰি দিলোঁ আৰু ক'লোঁ যে আজি চিঙৰা খাম আমি বতৰটোও ভাল আৰু লগতে মেহেন্দি আছে হাতত মই বনাব নালাগে মই বনাব লগা হ'লে চাগে মই নবনালেও হয় চিঙৰা দালি ভাত বনাই থৈ দিলেও হয় আৰু সেয়ে আজি হাজবেণ্ডক ক'লোঁ যে আমি আজি চিঙৰা খাম আৰু সেয়ে চিঙৰা বনোৱাৰ কাৰণে তেখেতে প্ৰস্তুতি কৰি আছে এয়া পুৰ দিবৰ কাৰণে আটা অলৰেডি মাৰিয়ে থৈ দিলে তেখেতে আটা নহয় দে ময়দাখিনি মাৰিয়ে থৈ দিলে আৰু এতিয়া চিঙৰাৰ ভিতৰত যিখিনি মছলা দিব আৰু সেইখিনি বনাই আছে অকণমান পনীৰ দিছে তাৰপিছত আলু আৰু মটৰ এই ধৰণে সিজাই লৈছিলে তাৰপিছত এইখিনি দি দিলে প্ৰথমতে কিন্তু তেল দিছিল দেই কেৰাহীটোত তেল দিয়াৰ পিছত তাত মছলাখিনি দি দিছে ধনিয়া পাউডাৰ জিৰা পাউডাৰ এইবিলাক দি দিছে তাৰপিছত আলু আৰু মটৰখিনি দি দিছে সিজাই লৈছে আগতে আৰু তাৰপিছত তাত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিছে আৰু তাৰপিছত একেবাৰে শেষত দিছে চাগে এইটো চাট মছলা দিছিলে আৰু তাৰপিছত আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল মছলাখিনি এতিয়া আহিছে ৰুটিৰ চিঙৰাটো বনোৱাৰ মেইন প্ৰচেছখিনিৰ কাৰণে ৰুটিখন অলৰেডি বেলি লৈছেই তেখেতে এয়া পাতলকৈ এই ধৰণে বেলি লৈছে বেছি ডাঠো কৰা নাই পাতলো কৰা নাই এই ধৰণে বেলি লৈছে আৰু সঁচাকৈ এখেতে এইবোৰ বস্তু বহুত ধুনীয়া বনায় চিঙৰা ৰোল বহুত টেষ্টি হয় তেখেতৰ হাতেৰে কিন্তু মই বনালে ইমান এটা সোৱাদ নহয় আৰু মই নাজানোও চাগে বনাব তাৰপিছত ৰুটিখন এই ধৰণে মাজেৰে কাটি দিছে আৰু তাৰপিছত ইয়াতে পানী লগাই দিছে অলপমান পানী লগাই ল'ব লাগে তাৰপিছত এই ধৰণে এটা কোণ বনাই দিছে যেনেকৈ চিঙৰা বনায় আৰু তেনেকৈ কোণ বনাই কিনে এই ধৰণে হাতেৰে আকৌ এনেকৈ হেঁচি দিছে অলপমান যাতে ভালদৰে আঠাটো লাগি যায় আৰু তাৰপিছত এতিয়া ইয়াৰে ভিতৰত মছলাখিনি দি দিব যিখিনি মছলা বনাই থোৱা হৈছে সেই মছলাখিনি দি দিব
আজি তেখেতৰ অফ আছিলে আচলতে শনি আৰু ৰবিবাৰে তেখেতে অফ পায়, দুদিন বন্ধ পায়। বাকী সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে তেখেতৰ ডিউটি থাকে আৰু দুদিন অফ থাকে। গতিকে অফৰ দিনাখন নিজেও ইচ্ছা কৰে অলপমান কিবা কিবি বনাবৰ বাবে, আৰু মইতো ভালে পাওঁ বাৰু বনাই খোৱালে, কাৰণ মই দিন ৰাতি সদায় বাকীকেইদিন ময়ে বনাই থাকোঁ। কেতিয়াবা বেলেগৰ হাতেৰে খাই কিনেও অলপমান ভাল লাগে, টেষ্টটো অলপমান চেঞ্জ হৈ যায়। আৰু যেতিয়াৰ পৰা ক'ভিড হৈছে তেতিয়াৰ পৰাতো আমি ৰেষ্টুৰেণ্টে যাবই পৰা নাই, ঘৰতে আৰু ঘৰত যি বনাওঁ সেয়ে খাওঁ। গতিকে মাজে মাজে এনেকুৱা ধৰণৰ স্পেচিয়েল কিবা কিবি আইটেম বনাই কিনে খাই থাকোঁ। আৰু এখেতে এইবোৰ বস্তু বহুত ধুনীয়া বনাই বাবে এখেতকে বনাব দিলোঁ আজি, আৰু লগতে মোৰ হাতত মেহেন্দি, গতিকে কোনে মাতে আৰু এইয়া চিঙৰাকেইটা হৈ গ'ল বনোৱা, দেখিছে ইমান ধুনীয়া হৈছে দেখাত। আৰু তাৰপিছত এতিয়া কেৰাহীটো বহাই দিছে ভাজিবৰ বাবে, আৰু তাত প্ৰয়োজন অনুসৰি অলপমান তেল দি দিছে। তেলখিনি বেছি গৰম নাই কৰা, কিন্তু অলপমান গৰম হ'ব লাগে। তাৰপিছত এই ধৰণে চিঙৰাকেইটা দি দিছে। তেলখিনি বহুত বেছি গৰম হৈ গ'লে চিঙৰাকেইটা মানে একেবাৰে লুচিৰ দৰে হৈ যাব, মানে ওপৰৰখিনি আৰু নুফুলিব, আৰু হোটেলত যেনেকুৱা ধৰণৰ হয় মচমচীয়া তেনেকুৱা ধৰণৰ নহ'ব। সেইবাবে তেলখিনি বেছি মানে গৰম কৰি নাই লোৱা, আৰু অলপমান গৰম কৰি লৈছে। তাৰপিছত এই ধৰণে কম জুইত এনেকৈ ভাজি গৈ আছে। আৰু এয়া ৰেডি আমাৰ চিঙৰা, দেখিছেনে? একেবাৰে এয়া তেখেতে ভাঙি কিনে দেখুৱাই দিছে ভিতৰৰ পিনে কেনেকুৱা হৈছে। বহুত গৰম আছিলে কিন্তু, আৰু এয়া ভাঙি দেখিছেনে? একেবাৰে একদম হোটেলৰ দৰে লাগিছে, মচমচীয়া, আৰু সোৱাদটোতো ক'বই নালাগে। মানে বহুত টেষ্টি হৈছিলে খাবলৈ, বহুত টেষ্টি। প্ৰথম অৱস্থাত প্ৰাচুৱে খোৱা নাছিলে, তাৰপিছত কিন্তু সিয়ে 3টামান খাই দিলে, আৰু খাই লৈ উঠাৰ পিছত মোৰ কি মন গ'ল এনেকৈ ষ্টাইল কৰিবৰ বাবে। আজি হাজবেণ্ডৰ পৰা গালি খালোঁ যে ষ্টাইল নকৰাৰ কাৰণে, সেইকাৰণে ভাবিলোঁ আৰু কিনো একোতো কাম নাই বিশেষ, সেইকাৰণে এনেকৈ ষ্টাইল মাৰি কিনে অলপমান ফটোশ্বুট কৰিলোঁ। লং জিন্স পেণ্ট আৰু টি-চাৰ্টৰ লগত জানমণি চাদৰ। আচলতে জানমণি চাদৰখন মই বিচাৰি পালোঁ বহুত দিনৰ মূৰত, সেইকাৰণে দেখি কিনেও ভাল লাগিল আৰু পিন্ধিবও ইচ্ছা গ'ল। কিন্তু ব্লাউজ, পেটিকোট, মেখেলাটো নাই, কি কৰোঁ? সেই গতিকে ভাবিলোঁ টি-চাৰ্ট আৰু জিন্সৰ লগতে চাদৰখন পিন্ধি কিনে এনেকৈ অলপমান ষ্টাইল মাৰোঁ, অলপমান ফটো উঠোঁ, সেইভাৱে কৰি দিলোঁ আৰু। গুড মৰ্ণিং বন্ধুসকল, আৰু এয়া মোৰ মেহেন্দিৰ কালাৰ। লগোৱাৰ দিনাখন ইমান ধুনীয়া নাহে, নেক্সট ডে দিনাখন বহুত ধুনীয়া কালাৰ, দেখিছেনে কিমান ধুনীয়া কালাৰ। আৰু কোনেনো ক'ব যে মোৰ হাজবেণ্ডে লগাই দিছে, ধুনীয়া ডিজাইন হয়নে? চাওকচোন, একেবাৰে ধুনীয়া ডিজাইন লগাই দিছে তেখেতে। আপোনালোকৰ হাজবেণ্ডে লগাই দিয়ে নে নিদিয়ে কেতিয়াবা ক'বচোন মোক। আৰু এইখন জানমণি চাদৰ, মই আচলতে এইখন দেখাবৰ বাবেহে ভিডিঅ'টো বনাইছোঁ। যোৱাকালি গধূলি আৰু ভিডিঅ' শ্বুট নকৰিলোঁ, বাছ যিখিনি কৰিলোঁ সেইখিনি ৰেকৰ্ডটো কৰিয়ে থৈ দিছোঁ। কি হ'ল আচলতে বাকচ এটা চাফা কৰি আছিলোঁ। মই কৈছোঁৱে আপোনালোকক, সদায় মোৰ ভ্লগত কৈ থাকোঁ, চাগে আপোনালোকেও ব'ৰ হৈ যাব এতিয়া যে আমি বহুত সোনকালে যাম ইয়াৰ পৰা। চ' অলপ চলপকৈ কাপোৰ চাপোৰ যিখিনি নালাগা কাপোৰ সেইবিলাক মানে থৈ আছোঁ, আৰু এনেকৈ কিবা কিবি কৰি আছোঁ। আৰু কালি বাকচটো চাফা কৰোঁতে এইখন পাই গ'লোঁ মই, জানমণি চাদৰখন। মনত আছেনে নাই আপোনালোকৰ যে এইখন চাদৰক জানমণি চাদৰ বুলি যে কয়? মোৰ মনত আছে, মই যেতিয়া কলেজত থাকোঁ, মানে BA ছেকেণ্ড ইয়াৰ নে ফাৰ্ষ্ট ইয়াৰ, তেতিয়াৰ কথা এইটো। বিচাৰি সৰস্বতী পূজাত পিন্ধিম বুলি মোৰ যেকেইজনী মানে বান্ধৱী, আৰু আমি ডিচাইড কৰিলোঁ যে এইবাৰ সৰস্বতী পূজাত আমি জানমণি চাদৰ পিন্ধিম আৰু লগত মুগাৰ মেখেলা। আৰু সেই গোটেই দিনটো এদিন পূৰা বিচাৰিছোঁ, মানে প্ৰায় সেইখিনি টাইমত খুব চলিছিল এইখন চাদৰ, জানমণি চাদৰ, বহুতেই পিন্ধিছিল এইখন চাদৰ। চ' সেয়াই আমি বিচাৰি তিনিওজনী ওলালোঁ, আৰু সৰস্বতী পূজাত নেক্সট ডে সৰস্বতী পূজা আছিলে, তো সৰস্বতী পূজাৰ দিনাখন আমি জানমণি চাদৰ আৰু মুগাৰ মেখেলা পিন্ধি গৈছিলোঁ। চ' ভাল লাগিল চাদৰখন দেখি কিনে। আচলতে মেখেলা চাদৰ থাকে মোৰ লগত, কিন্তু যোৱাবাৰ ঘৰত যাওঁতে মই কি কৰোঁ, 3যোৰ 4যোৰমান মেখেলা চাদৰ লৈ আহোঁ, তাৰপিছত সেইকেইযোৰ পিন্ধাৰ পিছত সেইকেইযোৰ থৈ আহি কিনে নেক্সট আৰু বেলেগ মেখেলা চাদৰ লৈ আহোঁ মই। কিন্তু এইবাৰ তেনেকুৱা নহ'ল, যোৱাই নাই যিহেতুকে ঘৰত মেখেলা চাদৰ লৈ অনা নহ'ল, মই থৈয়ে আহিলোঁ। চ' এইখন চাদৰ পাই কিনে ভাল লাগি গ'ল মনটো, আৰু সেয়ে ভাবিলোঁ যে অলপ পিন্ধোঁ, আৰু সেইকাৰণে জিন্স আৰু টি-চাৰ্টৰ লগতে মাৰি দিলোঁ চাদৰখন। কাৰণ মেখেলা চাদৰ কোনে বেয়া পায় বাৰু, মোৰ খুব প্ৰিয়, মই বহুত ভাল পাওঁ মেখেলা চাদৰ পিন্ধি কিনে। সেই ভাবিলোঁ দেখুৱাওঁ মই আপোনালোকক অলপমান, সেইবাবে দেখুৱালোঁ। কেনেকুৱা লাগিল জনাব কিন্তু দেই।
আৰু এয়াই আছিলে আজিৰ দিনটোৰ মোৰ ব্লগ আজিৰ দিনটোৰ নহয় যোৱাকালি মই ষ্টাৰ্ট কৰিছিলোঁ কিন্তু আজি মই বাই বাই ক'ম আপোনালোকক মানে ব্লগটো এণ্ড কৰিম চ' ভাবিলোঁ চাদৰখনো অলপমান দেখুৱাই দিওঁ আৰু লগতে ব্লগটো এণ্ড কৰোঁ গতিকে কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি কিনে আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনালোকৰ হাজবেণ্ডবিলাকে এনেকৈ কেতিয়াবা মেহেন্দি চেহেন্দি লগাই দিয়ে নে নিদিয়ে জনাব কিন্তু আৰু তাৰপিছত কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল হৈছে ভিডিঅ'টো শ্বেয়াৰ নিশ্চয় কৰিব আৰু প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই